নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে শিৱ পূজা, সেই মন্দিৰত দৰ্শন কৰিবৰ কাৰণে আহিলোঁ। এয়া চাকি ধূপ জ্বলাই দিম এতিয়া। এতিয়া মই পূজা কৰিলেও আপোনালোকে চাই থাকিব ভিডিঅ'টো। পূজা কৰা হৈ গ'ল মোৰ। এয়া গধূলি প্ৰসাদৰ কাৰণে যা যোগাৰ কৰিলোঁ, যিহেতু এইবাৰ পূজা ভাগ গধূলিৰ ভাগত পৰিছে। আমাৰ ঘৰৰ বেলজোপাৰ তলতে এনেকৈ মা চাকি ধূপ জ্বলাই ভোগ প্ৰসাদ আগবঢ়াই দিছে। এতিয়া মা আৰু মই খুৰাহঁতৰ মন্দিৰত প্ৰসাদ ভোগ আগবঢ়াই দিব যাই আছোঁ। এয়া আমাৰ মৰমৰ আইতা। এয়া ভোগ প্ৰসাদ মন্দিৰৰ পৰা লৈ আহিলে মা। এনেকৈ আমি পূজা পালন কৰিলোঁ।